সকলোৱে ড্ৰাগছৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিওঁ। আজি ৰুণিখাটাত আমি এক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ঠিক এনেদৰে চিৰাং জিলাৰ বিভিন্ন স্থানত আমি সজাগতা কাৰ্যসূচী গ্ৰহণ কৰি যাম। আমি সকলোকে এয়াই অনুৰোধ জনাওঁ যে ড্ৰাগছ সেৱন বা ড্ৰাগছ সৰবৰাহৰ কিবা খবৰ পালে, লগতে বাল্য বিবাহৰ যুঁজা চলি থকা কিবা খবৰ পালে আপোনালোকে লগে লগে আমাৰ পুলিচ থানাত জনাওক আৰু আমি আইনগতভাৱে ব্যৱস্থা ল'বলৈ চেষ্টা কৰিম। ইমানখিনি সজাগতা কৰাৰ পিছতো দেখা গৈছে বাল্য বিবাহ আমাৰ চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত যোৱাকালি এটা বাল্য বিবাহ ধৰা পৰিছে। কি ক'ব এই সন্দৰ্ভত আচলতে কি ক'ব? হয়, এই সন্দৰ্ভত আমি যাৱতীয় ব্যৱস্থা অলৰেডি গ্ৰহণ কৰা হৈছে, এটা কেছ ৰেজিষ্টাৰ কৰা হৈছে। আৰু সব আপোনালোকৰ চিৰাঙৰ পৰা কিবা হেল্পলাইন তেনেকুৱা আছে নেকি? ড্ৰাগছ বা বাল্য বিবাহ তেনেকুৱা চিৰাঙৰ পৰা যদি তেনেকুৱা প্ৰশাসনৰ হেল্পলাইন থাকে? হয়, আমাৰ ছ'চিয়েল মিডিয়া পেজ আছে, ফেচবুক আছে, আমাৰ টুইটাৰ হেণ্ডেল আছে। তাত আমাৰ যিকোনো ব্যক্তিয়ে খবৰ দিব পাৰে আৰু যদি কনফিডেঞ্চিয়েলিটি মেইনটেইন কৰিব বিচাৰে তেতিয়াহ'লে আমাক তেনেকৈও জনাব পাৰে। তেওঁলোকক আমি पुलिस प्रशासननि बानजायनायाव आरो रुनिखाटा थानानि मददजों दिनै रुनिखाटा ओनसोलाव मोनसे उन्दै बैसोआव हाबा जानाय आरो जोंहा मा होनो बे फेग्रा बेसाद बाहायनाय बिनि सायाव मोनसे सांग्रांथि हाबाफारि लादों। बे सांग्रांथि हाबाफारियाव बेखौनो जोङो फोरमायनो लुबैदों ओनसोलनि सासे नोगोरारि जानानै जे दिनैहाय जोंनि आसामावल' नङा सारा भारतआवनो मोनसे जे उन्दै बैसोआव हाबा जानाय आरो जोंनि ड्राग्स जे फेग्रा बेसाद बाहायनाय बेखौ जोङो बिराद नुनो मोन्दों। बारानिफ्राय बारा बेबादि जानायखौ नुनो मोन्दों। दा बाहाय जोंहा सरकारनि नेमखान्थि मथे जे सासे हिन्जावसाया 18 बोसोर आरो सासे हौवासाया 21 बोसोरनि गाहायाव जुदि हाबा जायोबा दा बिथांमोनखौ आयेननि गेजेरजों बिथांमोनखौ गोख्रों राहा लानाय बेखिनिखौ जों नुनो मोन्दों। आरो जोंहा जोंनि दानि फरायफुबाय थानाय गोबां हौवासा हिन्जावसा सेंग्रा सिख्लाफ्रा गोबां माखासे बेबादि एन्टि ससियेल एलिमेन्ट्स आरो ड्राग्स बाहायनायखौ जों गोबां नुनो मोन्दों। आरो बेखौ जेसेबां दिन जोङो बाहायगोन बे समसिम जोंनि जिउआव गोबां माखासे बेमार आजार जानाय आरो गोबां मानसि थैनाय बेबादिखौ जों नुनो मोन्दों। जाहाथे जोङो साफ्रोमबो जोंनि लाइमोन सेंग्रा सिख्लाफ्रा बिनिफ्राय जाहाथे गोजानाव थायो आरो जोंखौ साफा साफा मोजां गोग्गो सासे मानसि हिसाबै जोङो दानानै लानो हायो बेखिनिखौ आङो खावलायगोन। जाय गार्जेन बिथांमोना गाव गावनि गथ'फोरखौ माबोरै जोथोन लानांगौ होननानै नोंथाङा सानो? आं बेखौनो बुंगोन जोंनि गार्जेनफ्रा गामि ओनसोलाव थानायखाय जों जे सासे गार्जेन गोग्गो सासे गार्जेन बे गार्जेन महरै जोङो दासिमाव बेबादि जाफुंसार जानो हायाखै। जोंनि गार्जेनफ्राव गोबां माखासे जेरैबादि जोङो बेफोरबादि समाज बेरेखा हाबाखौ होबथानांगौ बे होबथानाय खामानिखौ जोङो मोजां रोखोम जोङो दायित्व लानानै खामानि मावनो हायाखै। दा बेनिखायनो जाहाथे जोंनि बिमा बिफा जोंनि गार्जेन बिथांमोनहा जाहाथे गावनि गथ'खौ मोजाङै जोथोन लानानै बेफोरबादि माखासे समाज बेरेखा हाबानिफ्राय जुदि होबथानो हायाबा गोजानाव दोननो हायाबा निस्सय बै गथ'आ फैबाय थानाय समाव निस्सय बियो गावनो যিখিনি আমাৰ মাজত বহুত বেয়া পৰিৱেশ আহি আছে সেই কাৰ্যসূচী লৈ এতিয়া সেইটো কেনেকৈ ৰোধ কৰিব পাৰে কেনেকৈ বন্ধ কৰিব পাৰে সেই দিগত নিশ্চয় সজাগতা আমি ৰুনিখাটাত দেখিবলৈ পাইছোঁ। আমি খুব আনন্দিত হৈছোঁ যে আমাৰ অঞ্চলত তেনেকুৱা বাল্য বিবাহ আৰু লগতে ড্ৰাগছ তেনেকুৱা বহুত পৰিমাণত আগবাঢ়ি আছে। সেইটো ৰোধ কৰিবলৈ হ'লে নিশ্চয় আমি এটা সজাগতা প্ৰয়োজন বুলি আমি ভাবিছোঁ। এইটো সজাগতা আচলতে পুলিচ বিষয়াসকলে নল'ব, এইটো ৰাইজক সজাগ হ'ব লাগিব। এই হিচাপত আমি যিহেতু ৰাইজৰ প্ৰতিনিধি, আপুনি কি ক'ব আচলতে কেনেকুৱা মাধ্যমবিলাক ল'লে নিৰ্মূল কৰা সম্ভৱ হ'ব? আমি সেইটোকে ক'ব লাগিব যে পুলিচ প্ৰশাসন হিচাপে তেখেতসকলে বহুত চেষ্টা কৰি আছে আৰু আমাৰ ৰাইজ হিচাপে এজন নাগৰিক হিচাপে সেইটো দিগত নিশ্চয় আমি ভালকৈ সজাগতা হ'ব লাগিব। সজাগতা নহ'লে আমাৰ ভৱিষ্যত ধ্বংস হ'বলৈ গৈ আছে। আমি দেখিবলৈ পাইছোঁ আমাৰ এতিয়া বৰ্তমান যিসকল ল'ৰা ছোৱালী তেখেতসকলে বহুত বিয়া পালি দি গৈ আছে। আমাৰ দেউতাসকলক বা ছিনিয়ৰ মানুহবিলাকৰ যিখিনি ভাষণ বা এডভাইচ সেইটো তেখেতসকলে ল'ব নিবিচাৰে। সেইটো কাৰণে আমি আশা কৰিছোঁ যে গাৰ্জেন হিচাপে নিশ্চয় আমি সজাগতা হ'ব লাগিব। সেইটো দিগত নিশ্চয় আমি কেনেকৈ বা ৰোধ কৰিব পাৰে সেই দিগত নিশ্চয় আমি একেলগে বহি আলোচনা কৰি সেইটো ৰোধ কৰাৰ কাৰণে এটা ব্যৱস্থা নিশ্চয় থাকিব লাগে।